নমস্কাৰ বন্ধুসকল, ব্ৰেইন টেষ্ট অসম নামৰ আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে আমাৰ এই আজিৰ এই বিশেষ সাঁথৰৰ পাৰ্ট 2লৈকো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে এই চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত লোৱা বেল আইকনটো দবাই ল'ব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাকো চাই আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ইণ্টাৰেষ্টিং আৰু নলেজেবল ভিডিঅ'বিলাক কেৱল মই আপোনাৰ কাৰণে আনি থাকোঁ। তো বন্ধুসকল, ব'লক আজি আমি এই শিতানটোলৈ আগবাঢ়োঁ। 1 মিনিট ৰ'ব। আমাৰ আগৰ পাৰ্টটো অৰ্থাৎ সাঁথৰ নম্বৰ, অসমীয়া সাঁথৰ নম্বৰ 20ত এটা আপোনালোকলৈ প্ৰশ্ন সোধা হৈছিল, যিটো প্ৰশ্ন নেকি আছিল পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? আৰু তাৰ শুদ্ধ উত্তৰ আছিল প্ৰশান্ত মহাসাগৰ। আৰু তাৰ শুদ্ধ উত্তৰ দেউতা প্ৰথম 5জনৰ নাম উল্লেখ কৰিছোঁ: মৃদুগুঞ্জন 08, ভনিমা কলিতা, গৌতম পাঙি, ৰাজেন দাস আৰু অবিনাশ প্ৰাইভেট ব্লগছ। তেওঁলোক সকলোলৈকে ধন্যবাদ জনালোঁ আৰু আগন্তুক ভিডিঅ'ত এনেধৰণে কমেণ্ট কৰি যাবলৈ অনুৰোধ কৰিলোঁ। আৰু লগতে আৰু বহুকেইজনে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ দিছিল, কিন্তু সেই চৰ্ত অনুসৰি মই কেৱল 5জনৰ নামহে উল্লেখ কৰিব পাৰিলোঁ। তো বন্ধুসকল, নেক্সট এইটো ভিডিঅ'ত যি 10জনে শুদ্ধ উত্তৰ দিব, সেই আটাই 10জনৰ নামেৰে মই উল্লেখ কৰিম আগন্তুক ভিডিঅ'ত। আৰু আপোনালোক সকলোলৈকে আমাৰ এই ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আজি আপোনালোক অৰ্থাৎ অডিয়েঞ্চলৈ থকা প্ৰশ্নটো হৈছে, সূৰ্যৰ পোহৰত আমি কি ভিটামিন পাওঁ বা সূৰ্যৰ পোহৰত কি ভিটামিন থাকে? বন্ধুসকল, এইটো প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি যাবচোন, কাৰণ শুদ্ধ উত্তৰ দিয়া 10জনৰ নাম মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। তো বন্ধুসকল, ব'লক আজি আমি এই বিশেষ সাঁথৰৰ শিতানটোলৈ আগবাঢ়োঁ। বন্ধুসকল, সাঁথৰ নম্বৰ 1, শৰীৰৰ কোন অংশত তেল লগালে কাণ চাফা হয়? হয় বন্ধুসকল, আপোনালোকে নিশ্চয় জানে আৰু আপোনালোকৰ সময় আৰম্ভ হৈছে। নাভিত যদি তেল লগোৱা হয় তেনেহ'লে কাণ চাফা হয় বুলি কোৱা হয়। সাঁথৰ নম্বৰ 2, আমাৰ শৰীৰৰ কোনটো বস্তু 3 মাহৰ মূৰে মূৰে দান কৰি থাকিব পাৰি? হয় বন্ধুসকল, আমাৰ মানুহৰ দেহত এনেকুৱা এবিধ বস্তু আছে যিটো বস্তু নেকি 3 মাহৰ মূৰে মূৰে আমি দান কৰি থাকিব পাৰোঁ, কিন্তু আমাৰ শৰীৰৰ একো ক্ষতি নহয়। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে তেজ। হয় বন্ধুসকল, তেজ আমি 3 মাহৰ মূৰে মূৰে দান কৰি থাকিব পাৰোঁ, কিন্তু আমাৰ শৰীৰৰ একো ক্ষতি নহয়, কাৰণ তেজৰ যোনবিলাক চেল হয় এইবিলাক 3 মাহৰ মূৰে মূৰে নতুনকৈ জেনেৰেট হৈ থাকে। তো বন্ধুসকল, সাঁথৰ নম্বৰ 3, জীৱৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ অৰ্থাৎ আমাৰ এই পৃথিৱীখনত জীৱৰ পোনপ্ৰথমে ক'ত উৎপত্তি হৈছিল? হয় বন্ধুসকল, আমাৰ এই পৃথিৱীখনত জীৱ প্ৰথমতে উৎপত্তি ক'ত হৈছিল? আপোনালোকে নিশ্চয় জানে। যদি জানে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা আপুনি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পানী। হয় বন্ধুসকল, পানীত আমাৰ পৃথিৱীৰ প্ৰথমটো জীৱৰ উৎপত্তি হৈছিল। হয় বন্ধুসকল, আপোনালোকে নিশ্চয় জানিলে। সাঁথৰ নম্বৰ 4, কোনবিধ জীৱৰ কলিজা বা হৃদপিণ্ড নাই? হয় বন্ধুসকল, আমাৰ পৃথিৱীত থকা এনেকুৱা এটা জীৱ আছে যিটো নেকি কলিজা বা হৃদপিণ্ড নাই। তো বন্ধুসকল, কোনটো বাৰু সেইটো আপোনালোকে কমেণ্ট কৰি জনাব
আৰু যদি নাজানে আমাৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব এনেকুৱা ধৰণৰ নতুন নতুন ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবই আৰু তাৰ কাষত লোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব তো বন্ধুসকল আপোনালোকলৈ থকা আজি এই 4 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ জীৱৰ হৃদপিণ্ড বা কলিজা নাই তো আপোনালোকৰ সময় আৰম্ভ হৈছে স্পঞ্জিছ হয় বন্ধুসকল স্পঞ্জিছ নামৰ এবিধ জীৱ আছে যাৰ নেকি কলিজা বা হৃদপিণ্ড নাই হাতৰ নম্বৰ 5 বা অন্তিমটো হাতৰ কোনবিধ জীৱই 6 দিন ধৰি উশাহ নোলোৱাকৈ জীয়াই থাকিব পাৰে হয় বন্ধুসকল আমাৰ পৃথিৱীত এনেকুৱা এটা জীৱ আছে যিটো জীৱই নেকি 6 দিন ধৰি অকণো উশাহ নিশাহ নোলোৱাকৈ এই পৃথিৱীত জীয়াই থাকিব পাৰে তো বন্ধুসকল আপোনালোকৰ সময় আৰম্ভ হৈছে যদি আমাৰ আগৰ ভিডিঅ' কেইটা চোৱা নাই তেনেহ'লে এই ডোখৰত থকা আই বটনত ক্লিক কৰি আমাৰ আগৰ ভিডিঅ' কেইটা চাই ল'ব আৰু উত্তৰটো হৈছে বৃশ্চিক হয় বন্ধুসকল বৃশ্চিক নামৰ জীৱটোৱে 6 দিন ধৰি উশাহ নিশাহ নোলোৱাকৈ মৰুভূমিত জীয়াই থাকিব পাৰে হয় বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেন্তে লাইক কৰিব লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ এই চেনেলটোৰ পৰা যদি কিবা এটা বুজিব বা শিকিব পাৰিছে তেনেহ'লে আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব যাতে মই নতুনকৈ ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াই দিলে আপুনি তাৰ মজা সোনকালে বা অতি প্ৰথমতে ল'ব পাৰে তো বন্ধুসকল আৰু আপোনালোক সকলোলৈকে থকা অৰ্থাৎ অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ উত্তৰটো কিন্তু দি যাব আকৌ কৈছোঁ আপোনালোকৰ অডিয়েঞ্চলৈ থকা প্ৰশ্নটো আছিল সূৰ্যৰ পোহৰত কি ভিটামিন পোৱা যায় তো বন্ধুসকল ইয়াৰ উত্তৰটো দি যাবচোন নিশ্চয় ভাল লাগিব আৰু প্ৰথম 10 জনৰ নাম মই উল্লেখ কৰিম ইয়াৰ শুদ্ধ উত্তৰ দিওঁতাসকলৰ ভিতৰত তো আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টিল দেন বাই বাই জয় অসম